কৰ্ণৰ জন্ম নামটি পৰিবেশন কৰিছিলো মহাভাৰতৰ মানে বস্তুটো মানে আমাৰ নামৰ ক্ষেত্ৰত মানে দিহা যে মানে ওলাই যাব দিয়ে মানে কৰ্ণ লগ কৰিব যাওঁতে তাৰ পৰা মানে ওলাই যাব দিয়ে আজি এটা বিশেষ কাৰণে লাইভ আহিব লগা হ'ল যেহেতু আপোনাৰ পৰহিৰ পৰা এটি ভিডিঅ' সামাজিক মাধ্যমত বহুকে ভাইৰেল হৈ আছে মানে কথাটো হ'ল কি আমি পৰহি বঙাইগাঁও জিলাৰ বৈতামাৰীত নাম গাব গৈছিলোঁ তাতে সচৰাচৰ এনবি নিউজৰ তাতে তেওঁলোকৰ চেনেলৰ মানুহ আহিছিলে আৰু লগতে যথেষ্টখিনি সামাজিক মাধ্যমৰ সাংবাদিকসকল তাতে উপস্থিত আছিলে আমাৰ যেহেতু যথেষ্টখিনি দূৰ হয় বঙাইগাঁৱলৈ আমি যাই পাওঁতে অলপমান দেৰি হৈছিলে তাৰ পাছত আমি গৈ পোৱাৰ পাছত তেওঁলোকৰ নিউজৰ মানুহকেইজনে ক'লে যে কৰিশ্মা তুমি যদি বেয়া নোপোৱা তাৰ মানে আমি সৰুকৈ ইণ্টাৰভিউ এটা ল'ম মই ক'লো ঠিক আছে আপোনালোকে সোনকালে ইণ্টাৰভিউটো লওক যিহেতু দেৰি হৈছে সমাজখন ৰখি আছে তেতিয়া কথাটো হ'ল কি তেওঁলোকৰ ইণ্টাৰভিউটো ল'লে আৰু তেওঁলোকৰ লগত ধুনীয়াকৈ আমি কথা বতৰাখিনি পাতিলোঁ তাৰপিছত আমি নাম পৰিৱেশন কৰিব গ'লোঁ তাৰপিছত তেওঁলোকে ক'লে যে তুমি নামৰ মাজতে আমি আৰু এটা মানে সৰুকৈ হ'লেও তোমাৰ এটা তাতে বাইট এটা ল'ম মই ক'লো ঠিক আছে আমি এটা নাম গাই যোৱাৰ পাছত আপোনালোকে বাইটটো ল'ব যিহেতু মানুহখিনি ৰখি আছে আমি এটা নাম গাই লওঁ তাৰপাছত তেওঁলোকে যেহেতু তেওঁলোক সামাজিক মাধ্যমৰ সাংবাদিক হয় গতিকে তেওঁলোকে ভিডিঅ'টো আমাৰ মঞ্চৰ পৰা ভিডিঅ'টো কৰি আছিলে অকল এজনে নহয় তাতে 4-5জন তেওঁলোকৰ সাংবাদিক আছিলে উপস্থিত আৰু তেওঁলোকে যেতিয়া মানে তাৰ পৰা মঞ্চৰ পৰা ভিডিঅ'টো কৰি আছিলে আমি সচৰাচৰ প্ৰথমতে মই এটা কৰ্ণৰ জন্ম নামটি পৰিবেশন কৰিছিলোঁ মহাভাৰতৰ কৰ্ণৰ জন্ম নামটি পৰিবেশন কৰিছিলোঁ তাৰ পাছত যেতিয়া কৰ্ণৰ জন্মৰ নামটি পৰিবেশন কৰিছো যিসকলে কৰ্ণৰ জন্মৰ নামটি জানে তেওঁলোকে গমে পায় যে কৰ্ণৰ জন্মৰ মানে কৰ্ণৰ মাতৃ আছিলে কুন্তি দেৱী গতিকে কুন্তি দেৱীয়ে যেতিয়া কৰ্ণক মানে বস্তুটো মানে আমাৰ নামৰ ক্ষেত্ৰত মানে দিহা যে মানে ওলাই যাব দিয়ে মানে কৰ্ণ লগ কৰিব যাওঁতে তাৰ পৰা মানে ওলাই যাব দিয়ে সচৰাচৰ মঞ্চত যিহেতু সামাজিক মাধ্যমৰ এজন সাংবাদিক এনডি তেওঁ মানে আপোনাৰ ভিডিঅ'টো একদম ওচৰৰ পৰা কৰি আছিলে যিহেতু মঞ্চত তেওঁ উঠি আছিলে মই মানে ৰাইজক স্পষ্ট কৰিবৰ কাৰণে মানে তেওঁকে বস্তুটো দেখুৱাই দিলো যে ওলাই যে মানে দাদাজনেও মানে অলপ মানে ভাবিলে মোকনো কি ক'লে তেনেকুৱাকৈ ভাবিলে তাৰপিছত মই বস্তুটো আকৌ সামাজিক মাধ্যমত মানে যেতিয়া সমাজখন বহি আছিলে তাৰপিছত মই বস্তুটো আকৌ মানে নামৰ সুৰতে গাই দিলোঁ বস্তুটো